নমস্কাৰ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ স্বাগতম জনাই আমি আজি এটি পাঠৰ আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটিৰ নাম হ'ল ইণ্টাৰনেটৰ তিতা মিঠা। ডক্টৰ প্ৰণয়ী দত্তৰ বাইদেউ ৰচিত এই পাঠটিৰ পৰা আমি ইণ্টাৰনেট সম্পৰ্কে বহু কথা জানিবলগীয়া আছে। আমি মাত্ৰ আজি দুটা পেৰাগ্ৰাফ পঢ়িম আৰু তাৰ ভিতৰতে আমি আলোচনা কৰিম। এতিয়া পাঠটো আমি পঢ়ি যাম, তোমালোকে শুনিবা। ইণ্টাৰনেটৰ তিতা মিঠা। কুঁৱলীৰ আজি উলাহত হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে দেউতাকে কুঁৱলীক কি উপহাৰ দিব? এটা কম্পিউটাৰ। কিহৰ বাবে? যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰ বাবে তাতোতকৈ হেঁপাহৰ বতৰাটো হ'ল কম্পিউটাৰটোত হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব। দেউতাকে মাকক কোৱা তাই শুনিছে। তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। কিহৰ কাৰণে দেউতাকে তাইক উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে? যে তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেইবাবে দেউতাকে তাইক কম্পিউটাৰটো কিনি দিয়াৰ সিদ্ধান্ত লৈছে। ঠিক আছে। কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতো ব্যৱহাৰ কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়েই ক'ব পাৰি। তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াকে চমুকৈ নেট বুলিও কোৱা হয়। তাই জানে এইটো কথা যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্ক শব্দকেইটাৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে আৰু ইয়াক চমুকৈ নেট বুলিও কোৱা হৈছে। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক। সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়ে হৈছে ইণ্টাৰনেট। দেউতাকে কম্পিউটাৰ উপহাৰ স্বৰূপে দিব বুলি শুনাৰ পিছৰ পৰাই কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে পঢ়া শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ শিকি ল'লে। এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি তাৰে সপোন দেখাত তাই ব্যস্ত। যথাসময়ত কুঁৱলীৰ সপোন বাস্তৱ ৰূপ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদ্গ্ৰীৱ হৈ পৰিল। তাইৰ ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো যেন থৌকিবাথৌ হ'ল। কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব? ঠিক যেন জোনাক নিশা আকাশৰ তৰাগণি আইতাকৰ কোলাত মূৰ থৈ শুনা সেই সাধুকথাটি। এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল। তাই আইতাকে কোৱা যাদু থকা আইনাখনৰ লগত তাই কম্পিউটাৰটোৰ যেন অনুমান কৰিছে। যিকোনো প্ৰশ্ন কৰিলেই নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ তাই গুগলত সন্ধান কৰিলে। লগে লগে উত্তৰ আহিল 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ণ, চমুকৈ চাৰ্ণ ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰে হৈছে ৱেব। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ মূল কাৰণ www-ত তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে। সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়েও তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে। তাই নিশ্চিত হ'ল যে বিজ্ঞান, কলা বা যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰোঁ কম্পিউটাৰত টাইপ কৰি দিলেই হ'ল।
ইণ্টাৰনেটৰ পৰা নিমিষতে এই শব্দটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব। এক কথাত ক'বলৈ গ'লে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে। এতিয়া আমি এই পাঠটোৰ এই দুটা পেৰাগ্ৰাফৰ পৰা কি শিকিলোঁ? কুঁৱলীক 10ম শ্ৰেণীলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে এটা কম্পিউটাৰ লৈ দিব। কুঁৱলীৰ দেউতাকে মাকৰ আগত কৈছিল তাই যাতে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হৈ যায় তাৰ বাবে এই কম্পিউটাৰটো লৈ দিয়া হ'ব। ইণ্টাৰনেট সম্বন্ধে তাই এইটোও জানিছিল যে ইণ্টাৰকনেকশ্যন অফ নেটৱৰ্ক এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে আৰু ইয়াক চমুকৈ নেট বুলি কোৱা হৈছে। ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা www নো কি জানিবলৈ কুঁৱলীয়ে গুগলত সন্ধান কৰি পালে যে www হ'ল 1989 চনৰ ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ CERN, আৰু এই CERNতে ৱৰ্ল্ড ৱাইড ৱেবৰ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। ধন্যবাদ।